নমস্কাৰ নকল মই লগত বিশ্ব আপোনালোকে চাই আছে মোৰ চেনেল নতুন দিন আৰু বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মথুৰা দাস বুঢ়া তাৰ আজি 13 ভাৰ তিথি উপলক্ষে আমাৰ সত্ৰত বৰপেটা সত্ৰত কিছুমান আয়োজন কৰিছে আৰু আজি আপোনালোকক এই আয়োজন কৰি থকা সকলোবোৰ বস্তু দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ তো এতিয়া বলক কীৰ্তন কৰিম দেখুৱাই আছোঁ আমাৰ বৰপেটা বন্ধুসকল আপোনালোকে যে মোৰ পিছফালে দেখি আছে এইটো হৈছে আমাৰ বৰপেটা সত্ৰৰ মিউজিয়াম আৰু ইয়াত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আগৰ পুৰণা স্মৃতিৰ বস্তুবিলাক ৰাখি থৈ দিব আপোনালোকে চাওক এইটো হৈছে মিউজিয়াম বন্ধুসকল আজি 2 দিনমান ধৰি কেনে একেৰাহে বৰষুণ দি আছে আৰু সেইকাৰণে কীৰ্তন ঘৰত মানুহ চানুহ বেছি নাই নিয়মখিনি কেৱল কৰিছে আৰু মই আপোনালোকক যিখিনি নিয়ম দেখুৱাবলৈ পাৰিলোঁ সেইখিনি দেখালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ভিডিঅ' মোৰ প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তো এতিয়া বাই বাই